হাই ফ্ৰেণ্ডছ, মই ৰিমঝিম। পিছে খবৰ কেনে? মই এইকেইদিন বহুত ব্যস্ত হৈ আছিলোঁ কিছুমান কামত। মই কি কামত ব্যস্ত হৈ আছোঁ আপোনালোকক নিশ্চয় ভিডিঅ' এটা বনাই দেখাম। তো আজি ভিডিঅ'টো লৈ আহোঁ। আজি বনাব লৈছোঁ মই মেগী আলুৰ ৰেচিপি। গতিকে আহক চাওঁ দেৰি নকৰি। মই 4 পেকেট মেগী লৈছোঁ, আলু 2টা, পিঁয়াজ 1টা, ৰেড চিলি, ধনিয়া গুড়ি, জিৰা পাউডাৰ 1 চামুচ আৰু মেগী মছলা আছেই। এতিয়া মই ডাঙৰ মগ এটাৰে 1 মগ জোখৰ পানী চচপেন এটাত ঢালি ল'লোঁ। আকৌ মই মেগীখিনি ইয়াতে দি দিছোঁ আৰু ভাঙি ভাঙি দিছোঁ অলপ। আৰু মই মেগীখিনি 3 মিনিটমান বইল হ'বলৈ দিম। এতিয়া মই মেগী মছলাখিনি দি দিছোঁ আৰু 1 পেকেটৰ মেগী মছলা মই থৈ দিছোঁ পাছত দিবলৈ। এতিয়া মই অলপ লৰাই দিছোঁ মছলাখিনি যাতে ভালদৰে মিহলি হৈ যায়। কেৰাহীখন গৰম কৰি মই ইয়াতে মিঠাতেল ঢালি ল'লোঁ আৰু এইখিনি অলপ সময় গৰম হ'বলৈ দিম। এয়া গৰম হৈ গৈছে আৰু মই এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছত মই এতিয়া 3টা বিধৰ মছলা দিছোঁ। ৰেড চিলি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ। গোটেইখিনি মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই কাটি থোৱা আলু টুকুৰাকেইটা দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ। তাতে মই আকৌ আধা চামুচ নিমখ দিছোঁ। নিমখ আপোনালোকে প্ৰয়োজন অনুসৰি দিব। মোৰ আকৌ যদি কমটি হৈ যায়, পানী যে দিম, কমটি হৈ গ'লে মই আৰু আধা চামুচ দি দিম। আৰু মই আধা চামুচমান হালধি দি ভালদৰে মিক্স কৰি লৈছোঁ। 2 মিনিটমান গেছটো মিডিয়াম ফ্লেমত থৈ আলুখিনি সিজাই ল'লোঁ। এয়া সিজি গৈছে, মই ভাঙি দিলোঁ আৰু এতিয়া মই বইল কৰি থোৱা মেগীখিনি ইয়াতে ঢালি দিলোঁ। যিহেতু ইয়াত পানী আছিলেই, তো মই আকৌ বেলেগকৈ পানী নিদিলোঁ। এনেকৈ দি পিনে এতিয়া মিক্স কৰি দিছোঁ ভালকৈ। পানীটো অলপ বেছি হৈ গ'ল, সেইবাবে নিমখ আধা চামুচ আৰু দি দিলোঁ। এতিয়া মই আকৌ নিমখ দিয়াৰ পাছত লৰাই দিছোঁ। পানীখিনি অকণমান শুকুৱাই দিলোঁ। এতিয়া মই গেছটো অফ কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে মেগীখিনিৰ ওপৰত ধনিয়া পাতাও ছটিয়াই ল'ব পাৰে। এয়া মেগী ৰেডি। পিছে ভিডিঅ'টো আজি কেনে লাগিলে বাৰু? যদি ভাল লাগিলে আপোনালোকে কেতিয়াবা বনাই খাই চাব আৰু লগতে লাইক, কমেণ্ট আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল অপশ্যনত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যন পায়। চ' আজিলৈ ধন্যবাদ।